शरद पाठकआ नंखाय बानसावनायनि सायाव सालबारि जिल्ला बिपिएफ दोलोनि खौरां मेल। माब्लानिफ्राय बिपिएफ एसामिस सेल जाखो सोंथि शरद पाठकनाव। आरो गावखौनो मेरु एसामिस बिपिएफ सेलनि गाहाय नेहाथारि होननानै बुंनानै लादों शरद पाठकआ। दिनैसिम बिपिएफ दोलोनि बिपिएफ एसामिस सेल दानाय जायाखै। शरद पाठकआ सिगां बिपिएफ दोलोआव दंब्लाबो बिबान जेबो गैया। मैया बुधबार खालि खौरां मेल लानानै शरद पाठकआ बिपिएफ दोलोनि मेरु एसामिस बिपिएफ सेलनि गाहाय नेहाथारि होननानै गावखौनो बुंना लानायनि सायाव दिनै खेंफोरथि होदों सालबारि जिल्लानि आइसि आफादगिरि खनीन्द्र ब्रह्मआ। शरद पाठकआ मैया खौरां मेलनि गेजेरजों फोरमायदोंमोन दि गावसोरनाव अनाबर एसामिस सेल दंमोन होननानै बुंना लादों, नाथाय दिनैसिम बिपिएफ दोलोनाव एसामिस सेल गैया होननानै रोखा खालामदों सालबारि जिल्लानि बिपिएफ दोलोनि आइसि आफादगिरि खनीन्द्र ब्रह्मआ। बिपिएफ दोलोआ गावनो गाव जयनिं होयो होननायनि सायावबो खेंफोरथि होदों। बेनि थाखाय दिनै खौरां मेलनि गेजेरजों नंखाय फोसावनायनि थाखाय शरद पाठकनि सायाव एफआइआर होनाय जागोन होननानै फोरमायदों। যোৱাকালি এটা নিউজ পালোঁ, সংবাদমেল পালোঁ, শৰদ পাঠক বোলে এজন ল'ৰায়ে তেখেতসকলৰ কিবা অনাবৰ বা এছামিছ সেল বিপিএফ দলৰ পৰা এপ্ৰুভ দিয়া বুলি সেইটো কথা উল্লেখনি কৰিছে। কিন্তু এইটো অকাত মিছা কথা। বিপিএফ দল এটা সংবিধান থকা এটা দল, এটা ভাৰতবৰ্ষৰ যোনটো চিফ ইলেকশ্যন কমিশ্যনৰ স্বীকৃতিপ্ৰাপ্ত এটা দল বিপিএফ দল। সেই হিচাপে সম্পূৰ্ণ এটা আইডিঅলজি আছে, নিয়ম নীতি হিচাপে বিপিএফ দল আজি চলি আছে। তাত ইয়াত যোনটো শৰদ পাঠক ডাঙৰীয়াই যিখিনি কথা উল্লেখ অকাত মিছা কথা, সেইটো ক'ব লাগিছোঁ মই যে শৰদ পাঠক যোৱা বিটিচি ইলেকশ্যনৰ সময়ত হয় সঁচা কথা বিপিএফ দলত আহিছিলে, বিপিএফ দলৰ হৈ কাম কৰিম বুলি। মই বিপিএফ দলক ভাল পাওঁ, হাগ্ৰাম মহিলা ছাৰক ভাল পাওঁ, তেনেকুৱা কথা ক'লে বিপিএফ দলৰ কাম কৰাৰ কাৰণে আহিছিলে। কিন্তু আৰু কেইদিনমান পিছত তেখেতক এটা কাম কৰাৰ সুযোগো দিয়া হৈছিলে, যোনটো শালবাৰী ব্লক কমিটিৰ অৰ্গেনাইজিং ছেক্ৰেটাৰী হিচাপে পদবীও দিয়া হৈছিলে। কিন্তু তাৰে কেইদিনমান পিছত দেখিলোঁ মানুহজন ইনএক্টিভ, ইপিনে অসামাজিক মানুহ শুনিলোঁ কি ইপিনে অসামাজিক কামত লিপ্ত হৈ পেলাই জেলক হাতী আহিলে। তাৰে পিছত শালবাৰী ব্লক কমিটি আকৌ ৰিচাবল কৰা হৈছিল। ৰিচাবল কৰাৰ সময়ত তেখেতৰ নামটো বহিষ্কাৰ কৰা হৈছে বা কাটা হৈছে। তেখেতৰ নামটো এই কমিটিত অন্তৰ্ভুক্ত কৰা হোৱা নাই। তাৰে পিছত বিপিএফ দলৰ লগত কোনো ধৰণৰ যোগাযোগ নাই, আমিও তেখেতক ইনভাইট নকৰোঁ সভা সমিতিত, তেনেকুৱা ৰৈ আছে। হঠাৎকৈ যোৱাকালি মিডিয়াত এটা প্ৰেছ মিট দেখিলোঁ, অনাবৰো এটা কিবা এপ্ৰুভ হ'ব, অনাবৰো বা এছামিছ চেল বুলি এটা এপ্ৰুভ হোৱা বুলি তেখেতেও অজত এটা আনিছে। কিন্তু আমাৰ বিপিএফ দলৰ আছে চেল কেনেকুৱা আছে আমাৰ দলত? 6টা চেল গঠন হৈছে এতিয়া। আদিবাসী চেল, মাইনৰিটি চেল, নাথ জনগোষ্ঠী চেল, গোৰ্খা চেল আৰু কি ৰাজবংশী চেল। আৰু আকৌ আমাৰ 3টা চেল গঠন হ'ব গৈ আছে। ৰাভা জনগোষ্ঠী চেল, হিন্দীভাষী চেল আৰু সূত্ৰধৰ জনগোষ্ঠী চেল গঠন হ'ব গৈ আছে। আমাৰ চেল সেইখিনি, আমাৰ এছামিজ বুলি চেল বা অনাবৰো বুলি চেল কোনো ধৰণে এপ্ৰুভ হোৱা নাই। তো এপ্ৰুভ হ'লে কোনে দিলা হয়? আমাৰ বিপিএফ দলৰ প্ৰধান হাইকমাণ্ড সন্মানীয় আমাৰ হাগ্ৰামা মহিলা ছাৰে এপ্ৰুভ দিলা হয়। তো কোনো ধৰণৰ এপ্ৰুভ নাই। এই আমি সাংঘাতিক ধৰণৰ এটা ডিচিশ্যন ল'ব গৈ আছোঁ। আমি তেখেতৰ বিৰোধী আমি এটা এফআইআৰ দিম। এতিয়া তেখেতে আমাক কৈফত দিব লাগিব যে আমি আইনগত হিচাপে আমি আইনত যাম, তেখেতৰ ওপৰত বিহিত ব্যৱস্থা লোৱাৰ আমি যজা কৰিম। এতিয়া এই অকাত মিছা কথা কোৱা ব্যক্তি, আপোনালোকে যদি মিডিয়াৰ যোগেদি এই অঞ্চল যোনটো বাবাৰী অঞ্চলত যদি তেখেতৰ হিষ্ট্ৰী যদি আপোনালোকে যদি ইনভেষ্টিগেশ্যন কৰা হয়, তেখেতৰ লাইফষ্টাইল কি কৰিছে এইটো আপোনালোকে নিশ্চয় গম পাব। আৰু এটা সময়ত নিজে এটা অসাংবাদিক দল এটা কৰা আছিলে, অনাবৰো দলৰ মানুহ আছিলে তেখেতে, যে কি বড়ো বুলি এটা এভইড কৰি পেলাই এটা বিশেষ জনগোষ্ঠীক লৈ পেলাই অনাবৰো দল সংগঠন কৰিছিল। তেখেতেও অনাবৰো দল হৈ কাম কৰি আহিছিল, নিজৰ এটা ভুল হৈছে বুলি স্বীকাৰ কৰি পেলাই আমাৰ দলত আহিছিল, বহুত কথা কৈছিলে। কিন্তু আমি পিছত গম পালোঁ যে তেখেতৰ শৰদ পাঠক ওৰফে কি বিষ্ণু পাঠক, দুটা নামেৰে মাতে। আকৌ কি কৈ আছে তেখেতে
UPPLৰ সুৰ মিলাই মিলাই কেইটামান কথা কোৱা দেখা পাইছোঁ মই মিডিয়াত BPF দলে বোলে BPF দলকে যোগদান কৰাই আছে BPF দলৰ শৰৎ পাঠকে BTCৰ বিষয়ে কি জানে সমগ্ৰ BTCৰ বিষয়ে কি জানে এই বাজবাৰী জায়গাত পচি থকা মানুহ তো তে এই সমগ্ৰ BTCৰ প্ৰথম যেতিয়া ইলেকশ্যন হয় 40টা সমষ্টিৰ ভিতৰত আমি 39টা সমষ্টি পাইছিলোঁ তেনে BPF দল 39টা সমষ্টিত BPF দলৰ যি সাধাৰণ ৰাইজে সন্মানীয় ৰাইজসকলে ভোটদান কৰিছিলে তেখেতসকলে BPF দলত আছিলে আকৌ 39টা ডিপাৰ্টমেণ্ট 39টা নহয় 39টা সমষ্টি নহয় 40টা সমষ্টিৰ সাধাৰণ ৰাইজে বা BPF দলৰ মানুহ আকৌ BPF দলৰ আহিছে তো BPF আছিল আগতে আৰু যিসকল BPF কৰা নাছিল এপছুৰ পৰা বহুত দক্ষ ব্যক্তি BPF দলক যোগদান কৰিছে আপোনালোকে মিডিয়াত পাই আছে কাষ্টম বসুমতাৰী বুলি তেখেতো BPF দলৰহে কাম কৰি আহিছে এতিয়া এভিএমছু আমছুৰ তেনেকুৱা বহুত ব্যক্তি UPPLৰ যিসকল কেণ্ডিডেট আছিলে তেখেতসকলে আজি BPF দলৰ যোগদান কৰি পেলাই BPF দলৰ হৈ কাম কৰি আছে আৰু কি BPF দলৰ কি নতুন পুৰাণ BPF দলৰ থাকা আগৰ সকলে যোগদান কৰিছে নতুনে যোগদান কৰিছে আমি এইটো ক'ব লগা কি কথা আছে এইটো ৰাইজে গম পায় কোনো শৰৎ পাঠক আমাৰ ইয়াৰ সাৰ্টিফিকেট দিব লগা খুজিব লগা কথা নাই কোনো UPPLৰ পৰা আমাৰ সাৰ্টিফিকেট দিব লগা খুজিব লগা কথা নাই গতিকে এই শৰৎ পাঠক এজন মিছলীয়া ব্যক্তি হয়তো কোনো না বা কোনো এটা দলৰ লগত তেখেতৰ বুজা মেলা হৈছে কোনোবা নহয় কোনোবা এটা দলত যোগদান হ'ব এই কাৰণে এইবাৰ অখাত মিছা কথাবোৰ যোৱাকালি প্ৰেছ মিট দিয়া হৈছে এছামিছ চেল বুলি অনাবড়ো চেল বুলি কোনো ধৰণৰ আমাৰ BPF দলৰ কমিটি গঠন নাই হোৱা যদি কমিটি গঠন হয় BPF দল জন্ম লগ্নৰ পৰা আমি BPF দলত আছোঁ BPF দলৰ হৈ কাম কৰি আছোঁ তো আজি ডিষ্ট্ৰিক্ট কমিটি নাজানে BPF দলৰ হাই কমাণ্ড সন্মানীয় মহিলাৰ ছাৰে নাজানে কোনে এপ্ৰুভ দিলে এপ্ৰুভ কোনে দিব BPF দলৰ হাই কমাণ্ডে BPF দলৰ যিজন সভাপতি তেখেতেহে এপ্ৰুভ কৰিব BPF দলৰ হাই কমাণ্ডে নাজানে আকাকুণ্ডা পাটাবলৰ পৰা এপ্ৰুভেল আনিলে গতিকে অখাত মিছা কথা এইটো